Hi friends, welcome to Assam Gov Job. অসমৰ নিবনুৱাসকলৰ বাবে এটা বাম্পাৰ অফাৰ হয়। এই অফাৰটো অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকক বেছি শিক্ষাগত অৰ্হতাও প্ৰয়োজন নাই, মাত্ৰ ক্লাছ 8 পাছ কৰিলেই হৈ যাব। আৰু এটা গুড নিউজ হৈছে ইয়াত কোনো ধৰণৰ মাচুল জমা কৰিব নালাগে। ইয়াত বিনামূল্যে আপোনালোকে এপ্লাই কৰিব পাৰিব। ST হওক, জেনেৰেল হওক, কোনোৱে ইয়াত মাচুল জমা কৰিবলৈ নালাগে। আহক এতিয়া আমি জবটো চাওঁ। ডিফু মেডিকেল কলেজ ৰিক্ৰুইটমেণ্টত মুকলি হোৱা পদসমূহ হৈছে এনেকুৱা নম্বৰ 1ত আছে ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, টোটেল পোষ্ট আছে 56টা আৰু ইয়াত কেটেগৰী হিচাপে দিয়া হৈছে UR সকলৰ বাবে 23টা, OBC এণ্ড MOBC সকলৰ বাবে 15টা, ST বাবে 4টা, তাৰপিছত STP বাবে 6টা, STHৰ বাবে 3টা, EWSৰ বাবে 5টা। ইয়াত 2 নম্বৰ পোষ্টটোত আছে আপোনাৰ গ্ৰেড 4। ইয়াত নাম্বাৰ অফ পোষ্ট 10টা। ইয়াত কেটেগৰী হিচাপে দিয়া আছে UR সকলৰ বাবে 4টা, OBC MOBC বাবে 2টা, ST বাবে 1, STP বাবে 1, STHৰ 1, EWSৰ 1। ইয়াত 3rd নম্বৰ পোষ্টটো হৈছে এটেণ্ডেঞ্চ, নাম্বাৰ অফ পোষ্ট 9টা, কেটেগৰী ইয়াত দিয়া আছে UR সকলৰ বাবে 4, OBC MOBC বাবে 2, SC বাবে 1, STP 1, EWS 1। আৰু ইয়াত নাম্বাৰ 4ত আছে আপোনাৰ লেবৰেটৰী এটেণ্ডেঞ্চ। ইয়াত নাম্বাৰ অফ পোষ্ট আছে 24টা আৰু ইয়াত কেটেগৰী হিচাপে দিয়া আছে UR সকলৰ বাবে 11টা, OBC MOBC বাবে 6, SC 2, STP 2, STH 1, EWS 2। ইয়াত 5 নম্বৰ দিয়া আছে পিয়ন, নাম্বাৰ অফ পোষ্ট 6টা, 6 হয়, কেটেগৰী দিয়া আছে ইয়াত হিচাপে UR 3, OBC MOBC 2, STP 1। ইয়াত নাম্বাৰ 6ত দিয়া আছে ড্ৰাফটাৰ। ইয়াত পোষ্ট আছে 4টা আৰু ইয়াৰ কেটেগৰী হিচাপে দিয়া আছে UR সকলৰ বাবে 3টা, OBC MOBC এই বাবে 1টা। ইয়াত 7 নম্বৰত দিয়া আছে ডাৰ্ক ৰুম এছিষ্টেণ্ট, নাম্বাৰ অফ পোষ্ট 6টা, কেটেগৰী হিচাপে পোষ্টকেইটা ভাগ কৰি থোৱা আছে UR বাবে 3টা, OBC MOBC বাবে 2টা, STP বাবে 1। 8 নম্বৰত আছে পোষ্ট আছে ষ্ট্ৰিকচাৰ ব্ৰাছাৰ, তাৰপিছত ইয়াত নাম্বাৰ পোষ্ট আছে 6টা, কেটেগৰী হিচাপে পোষ্টকেইটা ভাগ কৰা হৈছে UR সকলৰ 3টা, OBC MOBC 2, STP 1। ইয়াত নেম অফ পোষ্ট আছে 9 নম্বৰত চুইপাৰ ক্লিনাৰ। ইয়াত কেইবাটাও পোষ্ট আছে, ইয়াত 27টা পোষ্ট আছে। ইয়াত কেটেগৰী হিচাপে ভাগ কৰি দিছে UR 12, OBC MOBC 7, ST 2, STP 3, STH 1, EWS 1। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে অনলি 8 পাছ হ'লেই হ'ব। ইয়াত চেলাৰী দিয়া আছে 12,000ৰ পৰা 37,500 আৰু GP দিয়া আছে 3,900। ইয়াত এজ লিমিটেড দিয়া আছে কেণ্ডিডেটজন 18 ইয়াৰ্ছৰ কম আৰু 44 ইয়াৰ্ছৰ বেছি হ'ব নালাগিব 1 জানুৱাৰী 2019ৰ ভিতৰত। তাৰপিছত ইয়াত এপ্লিকেশ্যন মেথড দিয়া আছে, এপ্লিকেশ্যন ফিজ উল্লেখ নাই, মানে দিব নালাগে। আপোনালোকে বিনামূল্যতে এখন ফৰ্ম ফিল আপ কৰিব পাৰিব, এইটো বহুত সুখবৰ। আৰু ইয়াত এপ্লিকেশ্যন মেথড দিছে অনলাইন, আপুনি অনলাইনৰ যোগেদি এখন এপ্লিকেশ্যন আপোনালোকে কৰিব লাগিব।
আৰু ইয়াত আপোনালোকৰ ফৰ্মখন সাবমিট কৰিবৰ কাৰণে এইটো ৱেবছাইট দিয়া আছে ৱেবছাইটত আপোনালোকে ফৰ্মখন সাবমিট মানে অনলাইন যোগেদি ফৰ্মখন সাবমিট কৰিব লাগিব ইয়াত ৱেবছাইটত দিছে www.dme.assam.gov.in ইয়াত এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট দিয়া আছে ষ্টাৰ্টিং ডেট আছে 6 জুলাই 2019 টু 21 জুলাই 2019 লৈকে বৰ্তমানলৈকে এপ্লিকেশ্যন ফৰ্মৰ ষ্টাৰ্টিং ডেট ওলোৱা নাইকিয়া ষ্টাৰ্টিং আজি হৈছে 29 হয় 9 জুন আৰু ডেটটো ওলাব 6 জুলাই 2019 পৰা আৰু ইয়াত আপোনালোকক উল্লেখ কৰিছে যে আপোনালোকৰ ডকুমেণ্টছসমূহ অৰিজিনেল কপি যেতিয়া ভেৰিফিকেশ্যন কৰিব তেতিয়া দিব লাগিব আৰু সকলো কপিও আপোনালোকে ফটোকপি ল'ব লাগিব ডকুমেণ্টছসমূহ আৰু তাক সেলফ এটেচ মানে নিজে সাইন কৰি থোৱা হ'ব লাগিব ইয়াত কি ডকুমেণ্টছ আছে তাৰ বিষয়ে উল্লেখ আছে নাম্বাৰ 1ত দিছে 2 copies of recent passport size color photograph daily self attest ইয়াত লিখা আছে যে দুখন আপোনালোকে ৰঙিল ফটো ল'ব লাগিব নিজৰ আৰু পাসপোৰ্ট সাইজৰ আৰু তাত নিজৰ সেলফ এটেচ মানে নিন কৰা হ'ব লাগিব ইয়াত HSLC এডমিট কাৰ্ড বাৰ্থ সাৰ্টিফিকেট ফৰ এজ প্ৰুফ অফ আগে দিয়া হৈছে ইয়াত যিসকলৰ HS সাৰ্টিফিকেট মেট্ৰিক পাছ সাৰ্টিফিকেট আছে তেওঁলোকে সাৰ্টিফিকেট জমা দিব কৈছে বয়সটো জানিব দিবৰ কাৰণে এজ প্ৰুফৰ বাবে আৰু যিসকলৰ নাই তেওঁলোকে অকলে বয়সৰ সাৰ্টিফিকেট দিলেও হয় যিসকল 8 পাছ হয় তেওঁলোকে all mark sheet and pass certificate যিসকল মেট্ৰিক পাছ কৰা কেণ্ডিডেট আছে তেওঁলোকৰ সম্পূৰ্ণ সাৰ্টিফিকেটসমূহ ইয়াত দিবলৈ কৈছে আৰু কাষ্ট সাৰ্টিফিকেট যদি আছে 3 নম্বৰ দিছে 4 নম্বৰ দিছে কাষ্ট সাৰ্টিফিকেট থকাসকলে কাষ্ট সাৰ্টিফিকেট জমা কৰিবলৈ কৈছে আৰু ইয়াত ৰেসিডেন্সিপ সাৰ্টিফিকেট যদি আছে পাৰ্মানেন্ট ৰেসিডেন্সি সাৰ্টিফিকেট থাকিলে চিপ সাৰ্টিফিকেট তাত সাবমিট কৰিবলৈ কৈছে আৰু লগতে এমপ্লয়মেন্ট এক্সেস ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখনো সাবমিট কৰিবলৈ কৈছে জমা কৰিবলৈ কৈছে আৰু সাৰ্টিফিকেট অফ ট্ৰেইনিং এক্সপিৰিয়েন্স এক্সট্ৰা কাৰিকুলাৰ এক্সেট্ৰা যদি আপোনালোকৰ এক্সট্ৰা কিবা সাৰ্টিফিকেট আছে এক্সপিৰিয়েন্সৰ তেনে সেই সাৰ্টিফিকেট সকলোকো জমা কৰিব কৈছে কিন্তু তাই এইটো মতলব নহয় যে যিসকলৰ নাই তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব বুলি ইয়াত মাত্ৰ 8 পাছ হ'লেই সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ইয়াত এইটো অফিচিয়েল ৱেবছাইট আছে ৱেবছাইট আপোনালোকে সাবমিট কৰিব প্ৰথমতে মই ৱেবছাইটটো কৈ আহিছোঁ আৰু ইয়াত চাই লওক ইয়াত ষ্টাৰ্টিং এপ্লিকেশ্যন ফৰ্মখন অনলাইনৰ দ্বাৰা আপোনালোকে যে এপ্লিকেশ্যন ফৰ্মখন সাবমিট কৰিব তাৰ ষ্টাৰ্টিং ডেট আপোনালোকৰ ইয়াত আকৌ উল্লেখ দি আছে 6 জুলাই 2019 মানে এতিয়ালৈকে এইটো ডেট ওলোৱা নাই 6 জুলাই 2019 পৰা ওলাবহে আৰু লাষ্ট ডেট আপোনালোকৰ দিয়া আছে 21 জুলাই 2019 মাজ ৰাতিলৈকে মিডনাইট লিখা আছে মাজ ৰাতিলৈকে আপোনালোকৰ ফৰ্মখন সাবমিট কৰিব আপোনালোকৰ লাষ্ট ডেট থাকিব এয়া আছিল আজি আমাৰ ওলোৱা পদটো ভাগৰ বিষয়ে আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেন্ট বক্সত ক'ব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু যিমান পাৰে সিমান আপোনাৰ বন্ধু আৰু পৰিয়ালৰ লগত মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আজিলৈ এইটো ভিডিঅ'ত ইমানেই ধন্যবাদ